নেঘেৰিটিং শিৱ মন্দিৰ। এই মন্দিৰভাগ গোলাঘাট জিলাৰ দেৰগাঁৱৰ নেঘেৰিটিং নামৰ ঠাইত অৱস্থিত। ১৭৫১ চনত আহোম স্বৰ্গদেউ প্ৰতাপসিংহই এই মন্দিৰভাগৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল আৰু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই শেষ কৰিছিল। শিৱ মন্দিৰৰ লগতে ইয়াত গণেশ মন্দিৰ, বিষ্ণু মন্দিৰ, দুৰ্গা মন্দিৰ আৰু সূৰ্য মন্দিৰো সংলগ্ন হৈ আছে। সেয়েহে এই মন্দিৰভাগক পঞ্চ মন্দিৰ বুলিও জনা যায়। মন্দিৰৰ ভিতৰৰ কিছু দৃশ্যাংশ আমি চাওঁচোন আহক।